হাই গাইজ, আপোনালোক সকলোৰে ভালনে? মোৰ ইউটিউব চেনেল মনটো আছামলৈ সকলোকে স্বাগতম জনাইছোঁ। জন্মাষ্টমীৰ উপলক্ষে এটি বিশেষ ঠাইলৈ এজন বিশেষ ব্যক্তিক লগ কৰিবলৈ গৈ আছোঁ আৰু মোৰ লগত যাব বেহাৰবাৰী আউটপোষ্টৰ পৰাজামা নামে খ্যাত ৰূপম কাকতি দা। ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, সকলোৱে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক। নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। আজি মন্টুৰ লগত মই বিশেষ এটা অনুষ্ঠানত যাবলৈ ওলাইছোঁ। আজি জন্মাষ্টমী উপলক্ষে মোৰ বন্ধু দ্বীপ মোহনৰ নামঘৰত আজি এটা অনুষ্ঠান আছে। ভক্তিমূলক গীত, দিহানাম, টোকাৰী গীত আদিৰে সকলো ৰাইজৰ লগত মিলি নাম গাম, পুথিপাঠ হ'ব। গতিকে আহক, আপোনালোকে অনুষ্ঠানটো চাই থাকিব। গতিকে এতিয়া পোনে পোনে গৈ আছোঁ দ্বীপ মোৰ বন্ধু মোহনৰ ঘৰলৈ, আৰু মোহনৰ পিছতে আপোনালোকৰ দেখুৱাম আমাৰ আজি দিহানামৰ অনুষ্ঠান। গতিকে আপোনালোকে অনুষ্ঠানটো চাই থাকক। হাই গাইজ, এয়া আমি পালোহি মোহনদাৰ ঘৰ। ঘৰটোত দেখি চাগে বহুতে চিনি পাইছেই, যিহেতু আমি আহোঁতে আন্ধাৰ হৈ পৰিছিল। পোহৰৰ অভাৱত ভালকৈ ঘৰটো দেখুৱাব নোৱাৰিলোঁ, কিন্তু ব'লকচোন ভিতৰলৈ সোমাই যাওঁ। গাইজ, এই ৰুমটো চাওকচোন, দেৱালত দেখা হ'ব দীপজ্যোতি দাক সম্বৰ্ধনা কৰা বিভিন্ন ঠাইৰ বিভিন্ন বিহু মঞ্চবোৰৰ ৰূপালী জয়ন্তী, সোণালী জয়ন্তীৰ জাপিবোৰ আৰু এখন সুন্দৰ ফটো মোহন দাই সজাই ৰাখিছে। বেহাৰবাৰী আউটপোষ্ট চিৰিয়েলখনটো সকলোৱে চায়েই চাগে। মোহন চৰিত্ৰত অভিনয় কৰা দীপজ্যোতি কেওটক অসমৰ ৰাইজে ইমানেই আদৰি লৈছে যে চিৰিয়েলখন 10 বছৰ হৈ যোৱাৰ পাছতো আপোনালোকে ভাবিবই নোৱাৰিব তেওঁ কিমান অনুৰাগী। অন্য এটা ৰুমত সোমাই মই দেখা পালোঁ তেওঁক বিভিন্ন মঞ্চবোৰে দিয়া সম্বৰ্ধনা পত্ৰ, ট্ৰফি আৰু তেওঁৰ অনুৰাগীসকলে তেওঁক এয়া আপোনালোকে দেখিছে মোহনদাৰ ভায়েক জোনমণিকো লগ পালোঁ। মোহনদাৰ ভায়েক জোনমণিও কিন্তু আচৰিত প্ৰতিভাৰ গৰাকী। যিহেতু আজি জন্মাষ্টমী আছিল, ৰূপম দা আৰু জোনমণি মিলি এটি সুন্দৰ দিহানাম গাইছে। আপোনালোকে শুনকচোন। নুশুনি প্ৰজাৰে পালি পোহৰীয়া হবে নিদ্ৰা গইলা, উপজিলে জগমা গোসাইলে কেউৱে নাজানিলে, অকল বসুদেৱৰ বিলে কংসৰ ভয়তে পলুৱাই থলে গৈ নন্দ যশোদাৰ ঘৰে, কংসৰ ভয়তে। এয়া আপোনালোকে দেখিছে ৰূপম দাৰ নাম আৰু জোনমণি দাৰ বাঁহীৰ সুৰ ইমানেই মিল খাইছে যে আপোনালোকক নেদেখুৱাকৈ থাকিবই নোৱাৰিলোঁ। নাম শুনাৰ পিছতে আমি মোহন দা মাক বাপেক সকলোৰে লগত একেলগে বহি কথা পাতিলোঁ। কথা পাতি দুখনমান তাত ফটো উঠিলোঁ। ফটো উঠি আজি যেতিয়া অনুষ্ঠান ভাগ আছে জন্মাষ্টমী ভাগলৈ সকলো মিলি একেলগে গাড়ীতে গ'লোগৈ নামঘৰৰ ভাগলৈ। এতিয়া আমি আহি পালোহি নামঘৰ। আমি এতিয়া নামত বহিছোঁ। আৰু আজি শুভৰ দিনত লগ পালোঁ মোৰ ভাইটি মন্টু, আৰু মন্টু এটা ইউটিউব চেনেল আছে মন্টু আছাম বুলি, ভাল ভাল কণ্টেণ্ট সি কৰি থাকে। গতিকে আপোনালোকে ভিডিঅ' চাব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো। ভাল ভাল মানে কণ্টেণ্ট দি থাকিব, ৰাইজে এনেও আদৰি ল'বই বিশ্বাস আছে। গতিকে সকলোকে মোৰ সেৱা জনাটো শ্ৰদ্ধা জ্ঞাপন কৰোঁ। গাইজ, আজি জন্মাষ্টমীৰ ওপৰত বনোৱা ভিডিঅ'টো কেনে লাগিল জনাব। যদি ভাল লাগিছে আপোনালোকৰ তেনেহ'লে প্লিজ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। শংকৰ গুৰু হৰি